নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ' আলোচনা কৰোঁ। বলকচোন জৰুৰ জানি লওঁ 1 পৰা 7 মে'লৈ এই মে' মাহৰ প্ৰথম সপ্তাহটো কোনকেইটা ৰাশিৰ কাৰণে আটাইতকৈ ভাগ্যৰে পৰিগণিত হ'ব আৰু তেওঁলোকৰ ভাগ্য ফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগত জনাই থওঁ যে আমাৰ চেনেলটো ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল মে' মাহ আৰম্ভ হৈছে, গতিকে মে' মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ প্ৰথম সপ্তাহটো কেনেকুৱা যাব তাৰ বিষয়ে নিশ্চয় জানিব মন যায়। গতিকে আহক এই বিষয়ে আমি আজি জানো। মে' মাহত চাবলৈ গ'লে প্ৰথম সপ্তাহটোত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্যগত হ'বলৈ গৈ আছে। তেওঁলোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব। দশ দিশে তেওঁলোকে উন্নতি কৰিব, জীৱনত সফলতা লাভ কৰিব, প্ৰেম প্ৰণয় দাম্পত্য স্বাস্থ্য উন্নত হ'ব, আৰ্থিক অৱস্থা বেয়া নহয়, শিক্ষাত বিদ্যাৰ্থীসকলৰ শুভ হ'ব, কেৰিয়াৰ দিশত উত্তম হোৱা দেখা যায়, চাকৰি ব্যৱসায় আদি উন্নত হ'ব, সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব। মুঠতে যি কামত হাত দিব তাতে সফল হ'ব পাৰিব আৰু দশ দিশে তেওঁলোকে উন্নতি কৰিব। এই বিশেষভাৱে উন্নতি লাভ কৰা প্ৰধান ৰাশিকেইটা হৈছে ধনু, মকৰ আৰু মীন ৰাশি। বন্ধু-বান্ধৱীসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা মে' মাহৰ প্ৰথম সপ্তাহত ভাগ্যৰ ৰূপে পৰিগণিত হ'ব। যদি ভিডিঅ'টো ভাল লাগিল তলত কমেণ্টত গৈ হৰ হৰ মহাদেৱ কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ৰাশিফল সম্পৰ্কীয় যিকোনো আপডেট প্ৰথমে পাবলৈ। ধন্যবাদ।